যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰিছোঁ। সংবাদমেলৰ জৰিয়তে আমি কাৰ্বি-আংলংবাসী তথা অসমবাসী ৰাইজলৈ কেইটামান কথা জনাব বিচাৰিছোঁ যে যোৱা 25 তাৰিখে পশ্চিম কাৰ্বি-আংলং জিলাৰ খেৰণী অঞ্চলৰ হাৱাইপুৰত এটা যি পৰিস্থিতি উদ্ভৱ হ'ল আমি সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ। যিটো অপৰিতিকৰ এটা পৰিস্থিতি সৃষ্টি হৈছিলে তাত আমি ক'ব বিচাৰিছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি-আংলং জিলা সমিতিৰ তৰফৰ পৰা যে এগৰাকী জনগোষ্ঠীয় মহিলা তথা ছোৱালী বহিৰাগত একাংশ লোকে চুলিত ধৰি যিদৰে ৰাস্তাত বগৰাই দিলে, এই ক্ষেত্ৰত আমি যুৱ ছাত্ৰ পৰিষদে প্ৰথমতে তীব্ৰ নিন্দা আৰু ধিক্কাৰ জনাইছোঁ। কাৰণ অসমৰ কাৰ্বি-আংলং জিলাৰ এগৰাকী খিলঞ্জীয়া জনগোষ্ঠীয় মহিলা এনেদৰে যদি বহিৰাগতই যিকোনো বিষয়ত সংঘাত হ'ল বুলিয়ে চুলিত ধৰি যে বগৰাই দিব, এইটো কিন্তু আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আৰু অনাগত দিনতো এনেকুৱা নকৰিবৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেওঁলোকক সতৰ্ক কৰি দিছোঁ, সকিয়নি দিছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে কাৰ্বি-আংলঙৰ যি মাটিৰ লৈ পেলাই বহিৰাগতৰ যি খিলঞ্জীয়া মানুহৰ মাজত যি সংঘাত হৈ আছে, এই ক্ষেত্ৰত কাৰ্বি-আংলং স্বায়ত্তশাসিত পৰিষদৰ মাননীয় ডক্টৰ তুলিৰাম ৰংহাংদেৱে উচিত পদক্ষেপ সময় থাকোঁতে গ্ৰহণ কৰিবলৈ আমি যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে নিজৰ মাটি টুকুৰা তেখেতে খেতি কৰা অৱস্থাত বহিৰাগত একাংশ ব্যক্তিয়ে সেই মাটি টুকুৰা তেখেতৰ নিজৰ বুলি কৈ পেলাই যি দাবী কৰিছে, এইটো এতিয়া লক্ষণীয় বিষয় হৈছে। আৰু এটা কথা আমি বহুদিনৰ পৰাই কাৰ্বি-আংলং জিলাখনত পশ্চিম কাৰ্বি-আংলঙতে হওক বা পূব কাৰ্বি-আংলঙতে হওক একাংশ বনিয়া তথা বহিৰাগত বিদেশী লোকে আহি ইয়াত বসবাস কৰি থকা অতীজৰ পৰা হাজাৰ হাজাৰ বছৰ ধৰি যি ভূমিপুত্ৰ অসমৰ, তেওঁলোকক যে সময়ে সময়ে মাজে মাজে যি হাৰাশাস্তি অত্যাচাৰ কৰি আহিছে, এই ক্ষেত্ৰত কিন্তু আমি এটা জাতীয় সংগঠনে সেই ব্যক্তিসকলক কিন্তু সতৰ্ক হৈ যাবলৈ, সাৱধান হৈ যাবলৈ কিন্তু পুনৰবাৰ আমি সকিয়নি দিছোঁ যে আমি কোনো জাতিগত বা কোনো জনগোষ্ঠীৰ বিৰুদ্ধে নহয়। আমি ক'ব বিচাৰিছোঁ যে তেওঁলোকে ইয়াত আহি বসবাস কৰিছে, বহিৰাগত লোকসকলে তেওঁলোকক ইয়াত মাটি বাৰী দিয়া হৈছে, তেওঁলোকে ইয়াত ব্যৱসায় কৰিছে, বাণিজ্য হৈছে, ধন টকা পইচা ঘটিছে, তাত আমালোকে ক'বলগীয়া একো নাই। কিন্তু ইয়াত বসবাস কৰি থকা খিলঞ্জীয়া লোকসকলক বা খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক যদি একাংশক যদি তেওঁলোকে দুৰ্বলতাৰ সুযোগ লৈ পেলাই যদি এনেদৰে অত্যাচাৰ কৰিবলৈ হয়, তেতিয়াহ'লে আমি কেনেদৰে সহ্য কৰিম? সেইকাৰণে অতি শীঘ্ৰে জিলা প্ৰশাসনৰ এই যিটো ঘটনা ঘটিছে পশ্চিম কাৰ্বি-আংলঙৰ হাৱাইপুৰত খেৰণী অঞ্চলত, সেই ঘটনা উচিত তদন্ত কৰি পেলাই যিসকল দোষী ব্যক্তি আছে তেওঁলোকক শাস্তি দিবৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে কাৰ্বি-আংলঙত আমি বহু বছৰ আগতেই কাৰ্বি ছাত্ৰ সন্থা আৰু AJYCP যৌথভাৱে এখন মেমৰেণ্ডাম দিছিলোঁ যে স্বায়ত্তশাসিত পৰিষদৰ যি বিভাগ আছে, যি মাটিৰ ক্ষেত্ৰত যি লেনা দানা লিখা মেলা কৰে মণ্ডল যিটো অফিচ, সেই মণ্ডল অফিচত বিষয়াসকলকো আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে চৰকাৰী ধন খাই আছে, ৰাজহৰ পৰা যি ধন সংগ্ৰহ ধন তুলি পেলাই আপোনালোকৰ দৰমহা দি থকা হৈছে, কিন্তু আপোনালোকে কাৰ্বি-আংলঙত যি ভূমি যি কেনেদৰে সংৰক্ষণ হয়, কাৰ্বি মানুহৰ পৰা নন ট্ৰাইবেল মানুহে মাটি কিনা বেকা কৰিব পাৰে নে নোৱাৰে, এই ক্ষেত্ৰত আপোনালোকে সজাগ সচেতন কৰিবলৈ মানুহখিনিক আপোনালোকে সময়ে সময়ে ৰাজহুৱা মিটিং দিবলৈ আমি অনুৰোধ জনাইছোঁ।